নমস্কাৰ, মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহকচোন DLED প্ৰি এণ্ট্ৰি টেষ্ট কোৱালিফাই কৰিবলৈ আমি সঠিক দিশত কেনেদৰে যাব লাগিব তাৰ অকণ আভাস লওঁ। মই যিহেতু এগৰাকী গৃহিণী হোৱাৰ পিছতো পাৰিছোঁ, আপোনালোক সকলোৱে পাৰিব, খালি কষ্ট কৰিব লাগিব। এণ্ট্ৰেন্সৰ বাবে আপোনালোকে DLEDৰ এনেধৰণৰ হাত পুথি এখন ল'ব। এইখনে যথেষ্ট সহায় কৰে। অকল এইখনৰ ওপৰত নিৰ্ভৰ কৰিলেই নহ'ব, আমি চিলেবাছখন চাব লাগিব আৰু তাৰ অনুসাৰে কিতাপবোৰ গোটাই লৈ আমি পঢ়া শুনা কৰিব লাগিব। আহকচোন তাৰে আলোচনা। হাত পুথিখনতে আপোনালোকে চিলেবাছখন পাই যাব। ইয়াত দুটা পৰ্চন থাকিব। ফাৰ্ষ্ট পৰ্চনটো দেখিছেই, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, ৰিজনিং থাকিব। ছেকেণ্ড পৰ্চনটোত জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স এণ্ড EVS, ছ'চিয়েল ছায়েন্স, লেংগুৱেজ, আছামিজ, বাংলা, বড়ো যিটো লয় তাৰ ওপৰত থাকিব। তাৰপিছতে আপোনাৰ জেনেৰেল ইংলিছৰ কাৰণে আপোনালোকে ক্লাছ 2 to 8 পাৰিলে ইংলিছ মিডিয়ামৰ চেবা বুক কেইখন চাব। সেইকেইখনে যথেষ্ট সহায় কৰে। মোৰ তাত চেবাৰ ইংলিছ মিডিয়ামৰ ক্লাছ 2 বুকখন আছিলে, মই দেখাই দিছোঁ। এইকেইটা পৰ্চন আগতে অহা দেখা গৈছে আন এক্সামবোৰত। এই দেখিছেনে, মেস্কুলিন জেণ্ডাৰ, ফেমিনাইন জেণ্ডাৰ ওপৰত, ডিয়াৰ হ'লে ডভ হয়, টাইগাৰ হ'লে